খাম পিকনিক এইটো বইলা লা 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 আজকের বন্ধুসকল আশা করছি আপনাদের ভালো আছে স্বাগত জানানো আমার নতুন অন্য একটা ভিডিওরে 2022 এর ভিডিও লয় এই আজি 1 তারিখ পরি গইছে গিরি গইছে আমবালাই ইয়ে বেশিরভাগ মোর লগত থাকে আর বিভিন্ন জায়গা কোথা ফুরিব গলে বেশিরভাগ তাকে লই যায় মই যিমানে দূর যায় আমি তাক লই যায় আর মতলব তাক নিয়ে আমি আমবালাই মোর হলে একদম পুরা জিগরি দুস আর এতিয়া ওলাইছো আমি কিবা কিবা বাম্বু সাম্বু কাটিম আৰু পিকনিক আছে ৰাতি আমাৰ অলপ পিছৰ পৰা ষ্টাৰ্ট হৈ যাব আৰু আমাৰ পিকনিক আৰু ব্ৰইলাৰ কিনিব গৈ আছো এতিয়া মাংস আনিম তেল চেল কিবা কিবি লৈ আনিম আৰু বজাৰ চজাৰ কিবা কিবি কৰি আহিম আৰু এতিয়া গৈ আছো বলক বলা না লৈ কিনে ওলাৰো আৰু বাম্বু কাটিব যাম আৰু বলা হেই ইফালে এই আগখিনি যাম না তোর মামার চাচার দোকানত বাহাদুর বাচ্চা হব হয় না রাস্তাতে ইফিনি আছে এনেকে ইফিনি যাম আমার বাম্বুটো কাটিলো ধাৰৰ পৰা ইয়াৰ পৰা কাটিলো মোৰ লগৰেটো কাটি আছে ইপিনি আকৌ এই ইমান বা কিবা কি লাগিব লগাব লাগিব না মাংস বান্ধিব লাগিব তাত কি হৈ গ'ল টুকুৰা মাজত টুকুৰা কৰা ব্ৰইলাৰ কিনি আনিলো আৰু ইফালে বাঁহ কাটি আনিলো ইফালে দা আছে আৰু তেল বি কিনি আনি তেলটো ঘৰত লৈ গ'ল গধূলি এইটো তাৰপিছত খাম আৰু ইফালে আমাৰ এইটো ষ্টিক গুড মেটো লাল 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 সব এটা আমাৰ ফেমিলি মেটাৰ সব আহিছে আৰু আমাৰ ঘৰত আমাৰ ডাঙৰ লগৰীয়া নাই আৰু সৰু সবে আমি সৰু মানুহৰ লগতে বেছি পিকনিক খাই আজি এইটো পুৰা গধূলি আৰু গধূলি নহয় গধূলিৰ আগতে অলপমান 4 বাজি মানত ইয়াক কাটিম তাৰপিছতেহে খাব লাগিব দেই পিকনিক 2022 পুৰা এনজয় কৰিম 2021 গ'ল 2020 গ'ল এই সব তো পুৰা কৰোনা ভাইৰাছ আছিলে ব্ৰইলাৰ খাই কিনে কৰোনা খেদাম আৰু দেই হটাই দিম সব কৰোনা পঠাই দিম আৰু চাইনালৈ আরে ব্ৰইলাৰ খালে তো আৰু কৰোনা আহিব নেকি মানুহে কয় আহিলে আহিব আৰু কিন্তু খামে আৰু এতিয়া কি কৰিম খুঁটা বাম্বু কেইটা কাটি আনিছোঁ ইয়াক এতিয়া খুঁটা দবাম তাত এনেকৈ দিব লাগিব না তাত মাংস বান্ধি ৰাখিব লাগিব না তলৰ পৰা দি লগাবলৈ ইয়াক কৰিম খুঁটা লগোৱা হৈ গ'ল সব কিছু হৈ গ'ল এইটো দি লগাই দিলোঁ ইয়াত বান্ধি দিলোঁ ৰছীৰ পৰা খুঁটা লগাই দিলোঁ ইয়াত হৈ গ'ল ইয়াত এতিয়া ৰাতি কিবা খৰি চৰি কিবা কিবি জংঘল চংঘল জাবৰি দিম ইয়াত মাংস বান্ধিম য়েছ আৰু ব্ৰইলাৰটো এইখিনি ৰাখি দিছোঁ এতিয়া বৰ্তমান গা চা ধুই ল'ম গা চা ধোৱাৰ পিছত অলপ পিছত মোৰ লগতে আহিব ই ভাত খাই আছে ঘৰত গৈছে বাৰু আহি আছে অলপ পিছত তাৰপিছত কাটি ল'ম কাটি কিনি বাছ বিন্দাছ বনাই ষ্টাৰ্ট কৰিম আৰু আজি পুৰা 2022 বনাই পেলাম দেই এতিয়া মোৰ লগৰ এইটো আহি পাই গ'ল আৰু এইফালে সি বাইটো খৰি কাটি আছে আৰু ল'ব লাগিব না ভাও কৰি আছে এতিয়া পিছত আমাৰ লগে বজাৰ চব্জি কিবা আপোনাৰ বিলাহী কিনিব যাম কিবা কিবি চব্জি কিনিব যাম ভালকৈ কাটিব দেই হা
কাটি আছে সি খাম পিকনিক এইটো বইলা লা 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 আজকে কুকু খাই কিনি কুকু He tried it. হৈ গ'ল মাংস কাটা হৈ গ'ল মাংস কাটা হৈ গ'ল আৰু ইখিনি কাটি আছে এতিয়া ইয়াত জুই জ্বলাব লাগে ইয়াত না জুই জ্বলাব লাগে এতিয়া ষ্টাৰ্ট কৰিব লাগে 2022 ইনজয় 2021 গুচি গ'ল ৰে আনি আছে আমাৰ আৰু মোৰ লগৰীয়াটো এতিয়া ঘৰত গ'ল কিবা চলাই আনিবলৈ চলাইটো নাই বাৰু চলাইটো আমাৰ পিছত জুই আৰু জ্বলাই দিম বাৰু বন্ধুসকল ভিডিঅ'টো চাই থাকক ইনজয় লৈ থাকক মাংস চাংস তাৰত সোমাই ল'লোঁ পূৰা একদম লগাই ৰাখিলোঁ এতিয়া ইয়াত মাংস আছে ইয়াত জ্বলাই আছোঁ এইটো জুই জ্বলাই আছোঁ মোৰ লগৰীয়াটো আহিলে এই ঘৰত গৈছিল এতিয়া সিহঁতে পূৰা কামত ব্যস্ত আছে বৰ্তমান সিহঁতে ইফালে লাগিছে অলপমান মাংস দিছোঁ তাতে এইটো মাংস লগাই দিছোঁ ইয়াত জ্বলিব এতিয়া ইয়াত এই জুইটো এতিয়ালৈ উঠাই নাই লাহে লাহে উঠি আছে জাষ্ট তলত লগাইছে এতিয়া আৰু পূৰা বেছি মানুহ নাই আৰু বেছি 5জন মানুহ আছে মাংস ইয়াত আছে আৰু ঘৰত আছে অলপমান এইটো চব্জি বনাম এইটো জাষ্ট জ্বলাইখিনি খাম আৰু নতুন বছৰ নতুন ঠাণ্ডা খেদাই দিব লাগিব গৰম দিন আহিব আৰু দেই হিয়া ভাই আরে মাংস এইফালে হিলাই দিয়া না তোমালোকে হিলাই দিয়া এইফালে হে লাঠি লগোৱা না আরে পিকনিক নতুন বছৰ লাল 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 তোমালোকে মাংস জ্বলি আছে ৰে ভাই ইফালে গিৰাই দিয়াচোন ইফালে গিৰাই দিয়া না না লাঠি আনা দাৱা না যোৱা না হে মাংস পুৰা জ্বলি আছে দেই ইয়াত পিকনিক রে ভাই পিকনিক মাংস আজি জ্বলাই কিনে খাম আৰু এইটো মাংস ইয়েছ ভৰি দিয়া ভৰি দিয়া গোটেই ইফালে গাইজ হৈ আছে ইফালে আৰু এইখিনি ঘৰত ভাতটো ইয়াত নবনাই ঘৰতে বনাম তাৰমানে ঘৰতে পিকনিক খাইছে আৰু ফেমিলি আৰু এইফালে মোৰ আৰু লগৰীয়াটো আছে আৰু খাচ লগৰীয়াটো আৰু এইটো আমাৰ ভাতিজা হয় আৰু কি ইয়াতে ঘৰ সি আহিছে ইয়াৰ পৰা আন্ধাৰ হয় না দেখি নাপাই ইমান আৰু ক্লিয়াৰ দেই কিন্তু জুই কিন্তু মজাকৈ জ্বলিছে একদম পুৰা আপোনাৰ বিলাহী চাটনি ইয়াত বিলাহী আনিছোঁ আজি বিলাহী আৰু এইখিনি আপোনাৰ ডিম আনিছোঁ ডিম বি খাম তো আগত ডিমটো বইল কৰিছে বাৰু তাৰ আগত বিলাহীটো চাটনিটো বনাই ল'ম তাৰপিছত আপোনাৰ ডিম খাম ডিম খোৱাৰ পিছত তেতিয়া খাম আপোনাৰ এই মাংস যিটো জ্বলাইছে এইটো খাম তাৰপিছত খোৱাৰ পিছত আপোনাৰ ভাত খাব লাগে পিকনিক 2022 এইটোৱে আৰু এনজয় এতিয়া চবকেইটা ডালা চবকেইটা লগৰীয়া গাঁৱৰ নাই ইমান হালা চিলা নাই আৰু এইফালে গুচি গ'ল দিয়া জলকীয়া কিনাৰত দি দিয়া অলপ এইখিনি এইটো ধনিয়া পাত আৰু আপোনাৰ বিলাহী পুৰা বিন্দাছ আৰু এইটো দিছ ইজ মাই মিট গাইজটো আমাৰ কিবা চাটনি হৈ গ'ল ইয়াত বিলাহী আৰু আপোনাৰ জলকীয়া ধনিয়া পাত আছে আৰু এইখিনি মাংস আনি আছে মোৰ লগৰীয়াটো এইটো ভালকৈ চাবা ওলোৱা তাৰ পৰা ওলোৱা আমালোকে এতিয়া খোৱা ষ্টাৰ্ট কৰিম আৰু ধুনীয়াকৈ আৰু ভাত ঘৰত বনাই আছে বাৰু সৰু মৰু গাঁৱতে ফেমিলি আৰু পিকনিক আৰু ভাত বনাই আছে সেইফালে লগৰীয়াটো ওলাই আছে ওলোৱা এনেকা ঝাল হৈছে ৰে বাবা বহুত ঝাল হৈছে মুখত দিবই নোৱাৰে এনেকা
পুৰা জাল হৈ গ'ল এইটো মাংস এইটো ইয়া কি মজা লাগিব এতিয়া খাব লাগে এতিয়া আমাৰ পাৰ্টি এইটো চলি আছে আৰু মাংস লগত এটা কাম নাই ইয়াতে বেমাৰ লাগিছে ইয়াতে মাছ চাছ নিদিয়ে ইমান আৰু দেই চব্জি ভাত চব ৰেডি হৈ গ'লে ইয়াত ভাত ওলাই আছে বাৰু ওলালে আৰু এতিয়া মই বি বহিম আৰু খাম এতিয়া বনালে এইটো আপোনাৰ পাকঘৰত আছে ব'লা আজি বহাচোন খাওক বন্ধুসকল খোৱা বোৱা খতম হৈ গ'ল এতিয়া টোপনি মাৰিব গৈ আছা আজি ইনটো নাই আৰু আমাৰ গাঁৱত দেই বেয়া চাই নাপাব বন্ধুসকল ভিডিঅ'টো ইমানলৈকে খতম কৰি দিলোঁ নেক্সট ভিডিঅ'ত লগ কৰিম আৰু বন্ধুসকল জয় খাওক